आदारहिला स्थापन करी गहपुरनिफ्राय उदालगुरिसिम पाब्लिकनि थाखाय थांलाय फैलायनि सुबिदानि थाखाय एसटीसी बास ट्रेन्सपर्ट बेखौ मन्त्रि चरण बर' बिथाङा दिनै बेखेवनानै होबाय रायजो राजा नोंथांमोन। तो बिथाङा बेखेवनायजों लोगोसे बिथाङा मा मा बिबुंथि लाखो नोंथांमोना भिडिअखौ खोनासंलांदो। আমি একেলগে 2016 পৰা বিধায়ক হৈ একেলগে কাম কৰি আছিলোঁ। আমাৰ সন্মানীয় উৎপল বৰা ডাঙৰীয়া আৰু আমাৰ আপোনালোকৰ স্থানীয় এমএলএ তথা বিটিচিৰ ইএম আমাৰ সন্মানীয় প্ৰেছ মছাৰী ডাঙৰীয়া, ইয়াতে উপস্থিত আমাৰ বিজেপি দলৰ সন্মানীয় বিষয়ববীয়াসকল, বিপিএফ দলৰ আমাৰ গহপুৰ ইউনিটৰ সন্মানীয় বিষয়ববীয়াসকল আৰু আজি ৰাজগড়ত উপস্থিত হোৱা এই গহপুৰ অঞ্চলৰ শ্ৰদ্ধাৰ ৰাইজসকল, মই প্ৰথমে আপোনালোক সকলোকে ইংৰাজী নৱবৰ্ষ 2026 চনৰ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এই বছৰটো যেন আমাৰ সকলোৰ বাবে ভাল হয়, ইয়াৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। পাৰিলোঁ আৰু প্ৰথম আপোনালোকৰ ইয়াত আহি আপোনালোকৰ যি মূল দাবী, মই মন্ত্ৰী হোৱাৰ পিছত আপোনালোকৰ দাবী এইটোৱেই আছিল। গহপুৰবাসী ৰাইজে মোক সদায় কৈ আছিল আপুনি এখন এছটিচি বাছ দিব লাগে। এই কথা মোৰ মনত আছিল, তাৰ কাৰণে এমডি ডাঙৰীয়া কৈছে गोदो फैबा नोंथांमोना फैनाय नङा, आं मन्त्रि जाग्रोमोना नोंथांमोना बेखौनो हांख्रायदोंमोन आरो बे हांख्रायनाय हिसाबै आं गोसोआव लादों आरो गोसोआव लानानै बे बासखौ होनो थाखाय आङो एकदम थिग खालामबाय थादोंमोन। बे हिसाबैनो दिनै एक्चुअलि जों बास होदों नङा, लामाखौसो बेखेवजेनबाय नङा होमबा? मोनसे लाइन आरो मोनसे सेक्टर, এখন সেক্টর আমি আজি উদ্বোধন কৰা বুলি ক'ব লাগিব। মানে বাছ উদ্বোধন ক'লে বাছটো নতুন হ'ব লাগে, নিয়ম ওদালগুৰি বুলি নহয়। আপোনালোকৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ বিশ্বনাথতো যাবলগীয়া হৈ যায়, তাৰপিছত আপোনালোকৰ মানে কমাৰ্চিয়েল টাউন বুলি ক'লে তেজপুৰতো যাব লগা হৈ যায়। আৰু এতিয়া সম্পৰ্ক আৰু বাঢ়িল, যিহেতু এই এলেকাটো বিটিচিৰ অন্তৰ্ভুক্ত হৈ গ'ল আৰু আপোনালোকৰ জিলাটো সম্পূৰ্ণভাৱে কাৰ্যকৰী হোৱা নাই যদিও এইখন এলেকা ওদালগুৰি জিলাত ইতিমধ্যে অন্তৰ্ভুক্ত হৈ গ'ল। তো আপোনালোকৰ জিলা হেডকোৱাৰ্টাৰটো হ'ল ওদালগুৰি, ওদালগুৰিতো যাবই লাগিব, ওদালগুৰি যাবই লাগিব। আৰু যোৱা নিৰ্বাচনত আমাৰ এটা প্ৰতিশ্ৰুতি দিছিল যে গহপুৰ অঞ্চল আৰু বিশ্বনাথ অঞ্চল কোকৰাঝাৰলৈকে গৈ পেলাই কাম কৰাটো বহুত মানে দূৰ হৈ যায়, বহুত কষ্টকৰ বিষয়। তাৰ কাৰণে আমি যোৱাবাৰ প্ৰতিশ্ৰুতি দিছিলোঁ বিপিএফে এইবাৰ যদি চৰকাৰত আহে তেতিয়াহ'লে মিনি ছেক্ৰেটাৰিয়েট এখন ওদালগুৰিত পাতা হ'ব বুলি কোৱা হৈছিল। মনত আছে না নাই? এইটো কথা আমি কৈছিলোঁ আৰু চৰকাৰ হোৱাৰ লগে লগে আমাৰ দলৰ মুৰব্বী বিটিচিৰ চিফ সন্মানীয় হাগ্ৰামা মহিলা ডাঙৰীয়া ইতিমধ্যে ওদালগুৰি হেডকোৱাৰ্টাৰত বিটিচি মিনি ছেক্ৰেটাৰিয়েট বনাবৰ বাবে তেখেতে 150 কোটি টকা ইতিমধ্যে মঞ্জুৰ কৰি দিছে। তো বিটিচিত আমাৰ মিনি ছেক্ৰেটাৰিয়েটটো সঁচা সঁচিকে হ'ব এতিয়া। আৰু ইদিনা হাগ্ৰামা ছাৰে আমাক জনাই থৈ যোৱা মতে তেখেতে অহা 11 তাৰিখতে ওদালগুৰিত আহি পেলাই আধাৰশিলা স্থাপন কৰি যাম বুলি আমাক কৈ গৈছে। তো 11 বা 12ৰ মাজতে মাঘ বিহুৰ আগে আগে, ভোগালী বিহুৰ আগে আগে ওদালগুৰিত আমাৰ বিটিচি মিনি ছেক্ৰেটাৰিয়েট স্থাপন কৰাৰ আধাৰশিলাৰ কামটো সম্পন্ন হ'ব। তেতিয়া আৰু আমাৰ সম্পৰ্ক আৰু বাঢ়িল। তো আপোনালোকে জিলা হেডকোৱাৰ্টাৰ ওদালগুৰিত যাব লাগিব আৰু বিটিচিৰ হেডকোৱাৰ্টাৰ ব্যৱস্থাটো আমি যথেষ্ট ভাল কৰিব লাগিব। তো এইখিনি আমি কৰিম আৰু আমাৰ বিটিচিৰ চিফ সন্মানীয় হাগ্ৰামা মহিলাৰী ছাৰৰ ইমানেই ইচ্ছা আছে, তেখেতে বিটিচি অঞ্চলত গ্ৰীণ বাছৰ সেৱা বৃদ্ধি কৰিবৰ কাৰণে বহুত ইচ্ছা। এইদিনা আমি মাজবাদৰ পৰা তেজপুৰলৈকে গ্ৰীণ বাছ যেতিয়া আমি শুভোদ্বোধন কৰিছিল, তেখেতে এইদিনা ঘোষণা কৰি গৈছে যে ইতিমধ্যে তেখেতে
মোকো কৈছে আৰু তেখেতে আমাৰ সন্মানীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক তেখেতে নিজেও লগ কৰিব আৰু তেখেতে গ্ৰীণ বাছ 10খন খুজিব বিচাৰিছে আৰু নিশ্চয় আমি দিব পাৰিম এমডি সাহেবৰ লগত কথা পাতিলোঁ আমাৰ 100খন গ্ৰীণ বাছ আমি আগবঢ়াব পাৰিম আৰু বৃদ্ধি কৰিব পাৰিম তো তেনেকুৱা ধৰণৰ আমি চিন্তা চৰ্চা কৰি থকা হৈছে তো नोंथांमोनावबो दानि बावैसो जोंहा एमएलए बिथाङा बुंनाय बायदि बहुद आंखौ बुंदों जे राजगड़सिमल' होबा बारा सुबिदा जानाय नङा हायोबा ककिला सेन्टारसिम लांनांगौ होनना बुंदों राति চালি এটা বনাই দিব লাগিব ইয়াত ড্ৰাইভাৰ চাইভাৰ থাকিব লাগিব তো এইখিনি ব্যৱস্থা যেহেতু আমাৰ মাজত ইএম ডাঙৰীয়াও আছে আমাৰ লোকেল এমএলএ ডাঙৰীয়াও আছে দুজনে চিন্তা কৰি এই ব্যৱস্থাটো কৰি দিলে ভাল আৰু আমাৰ বাবে নহ'ব জানো এই ব্যৱস্থাটো কৰি দিয়ক তেতিয়া ককিলাৰ পৰা আৰামছে আমি মানে আমাৰ ককিলাটো ওদালগুৰি এই সেৱাটো আমি আগবঢ়াব পাৰিম বাকী আৰু ককিলালৈকে যাবৰ কাৰণে অকণমান ৰাস্তা কেঁচা হৈ থকা বুলি মই শুনিছোঁ আমাৰ বিধায়ক ডাঙৰীয়া অলপ আগত তেখেতে কৈছেও যে বৰ্ডাৰ এৰিয়াত পৰাৰ বাবে এইখিনি ৰাস্তা কৰিব পৰা নাই যদি কৰিবও নোৱাৰে লাগে চেণ্ট গ্ৰেভেলটোকে অলপ ভালকৈ কৰি এইখিনি কিবাটো যদি যোগাযোগ ব্যৱস্থাটো ভাল কৰি দিয়ে তেতিয়াহ'লে ককিলাত ৰখাত কোনো অসুবিধা নাথাকে তো এইখিনি কৰক বাকী মইতো খুব কম সময় পাইছোঁ আপোনালোকে জানে মাত্ৰ 5 মাহৰ কাৰণেহে মই মন্ত্ৰী হ'ব পাৰিম এতিয়া এই 5 মাহত যিখিনি পাৰিম আমি কাম কৰিব চেষ্টা কৰিছোঁ গোটেই অসমত আমি ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্ট ফাইন লগাই কিবা লগাই নহয় ৰাস্তাত ফাইন লগাই অভাৰলোড ল'লে ফাইন লগাই হেলমেট নিপিন্ধিলে ফাইন লগাই কিবা কিবি ট্ৰেন্সপৰ্ট ডিপাৰ্টমেণ্টৰ ওপৰত ৰাইজৰ কেতিয়াবা ক্ষোভো থাকে তো এইখিনি আমি পুৰা ছিষ্টেমত আনিব বিচাৰিছোঁ আমি কম যে নিয়মত চলক চবে নিয়মত চলিলে কোনো অসুবিধা নাই আৰু এই ফাইন চাইন এই সময়ত আমি বেছিকৈ একদম কম্পালচৰি কৰা নাই কিন্তু ৰাইজক আমি অনুৰোধ জনাম যাতে সকলোৱে মানে আমাৰ ট্ৰেন্সপৰ্টৰ নিয়ম নীতি মানি পেলাই যাতে চলে তো এইখিনি অনুৰোধ থাকিল বাকী আৰু মোৰ লগত এটা ডিপাৰ্টমেণ্ট আছে এইটো হ'ল বড়োলেণ্ড ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট জানে আপোনালোকে চবে এই বড়োলেণ্ড অঞ্চলৰ যিমানখিনি ৱেলফেয়াৰৰ কাম গোটেইখিনি বিটিচি কৰে কিন্তু বিটিচিৰ লগত মই একেবাৰে ক্ল'জ ৰিলেশ্যনত থাকি পেলাই এই বিভাগটো চলাবলগীয়া হৈ যায় এই বিভাগৰ যোগেদি মই দুটা গ্ৰাণ্টৰ দ্বাৰা পুঁজি পাওঁ গ্ৰাণ্ট 78 এইটো মই কমপ্লিটলি বিটিচিত পঠাই দিব লাগে আৰু গ্ৰাণ্ট 79 এই গ্ৰাণ্ট 79ৰ পইচাটো মই ডাইৰেক্টলি খৰচা কৰিব পাৰোঁ তো এইবাৰ গ্ৰাণ্ট 79ত মই আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদত অকণমান পইচা পাইছিলোঁ আৰু এই পইচাৰ যোগেদি এইবাৰ ক'ৰবাত মই কাম কৰিবলৈ লৈছোঁ অলপ পিছত মই মোৰ সমষ্টি ৰৌতা সমষ্টিৰ নকদা তালৈ যাম এই নকদাত মই এটা অডিটৰিয়াম হল দিছোঁ আৰু এই অডিটৰিয়াম হল অলপ পিছত যাই পেলাই মই আজি আধাৰশিলা স্থাপন কৰিম তো আপোনালোকৰ ইয়াতেও কৰিব লগা আছে না নাই नोंथांमोनाबो मावनांगौ दं ओंखायनो उनावहाय आंहा एसे थांखि दङ गहपुरावथ' दुखु गोनां जारिमिनबो दं जाहैबाय नङा होमबा दुखु गोनां जारिमिन दङ बेखौ जों अरायसम गोसोखांनो थाखाय जुदि मोनसे मेम'रियेल पार्कफोर बानाय जायो अब्ला खोब मोजां जागोन आं गोसोजों सानदों आरो नङा होमबा फैगौ समाव नोंथांमोननो मोनसे मोजां फान होगोन आं नोंथांमोना जायगाफोर एसे नायना दोनदो जाहाथे बै समनि दुखुनांथाव माबाफोरखौ जाहाथे जोङो गोसोखांनो हायो आरो बिनि बादै गेस्ट हाउसनिबो प्रयोजन गैया होमबा गहपुराव मोनसे बिनिख्रुइबो बांसिन रायजोआ जोंखौ अनबाय देग्लाय नङा होमबा जों सानदोंमोनबा 20नि एसे गोजौआव थानानै जों सरकार दानो हागोन खिन्थु जों ओरैबायदि मोनबाय 28टा सिटआव जों देरहानो हाबाय दा बे हिसाबै जोंहाबो मावनांगौ खामानि बिराद थाबाय ओंखायनो जोंना चिफ सार हाग्रामा महिलारि बिथाङा बारे बारे बुंबाय थादों रायजो राजाखौ जिबायदि खोथा होदोंमोन गासैबो खोथाखौ मावगोन एबार 7थि बोसोर हिसाबै जोङो मोनसे एकदम फुल फ्लेजेड फाइनान्सियेल इयार मोनाखै हिसाबै खामानिफोरखौ जोङो आरम्भ खालामगोन खिन्थु सम्पूर्ण जायाबो जानो हागौ खिन्थु फैगौ 2026-27 निफ्राय एखेबारे जों खोथा होनाय खामानिफोरखौ मावजोबगोन होननानै बिथाङा इतिमध्ये रायजोखौ बुंबाय बिथांमोननो फैसा होनाय नैबे खामानिखौ एखेबारे जानुवारि फेब्रुवारिनि गेजेरावनो
इलेक्शन डिक्लेयार जानायनि सिगांनो आरम्भ खालामगोन आरो दा बेफोर खामानिखौ गासिबो मावनाय जागोन दा आरो बेनि बादैबो नोंथांमोननि ओनसोलनि फारसे जोंहा हाग्रामा मैलेर सारा जथेस्थ साननाय दङ आरो बे लेखायैनो गोदो जों जेरै होनबाय थादोंमोन माजबादनिफ्राय गफरसिम लामा बानायनांगौ नङा होमबा মাছবাগৰপৰা গফুৰ হলংগীলৈকে ৰাস্তা বনাব লাগে এইটো সবৰে এটা দাবী আছিল আৰু এইটো কাম এইবাৰ জাষ্ট দলং বনাই আৰু এইফালে হলংগীলৈকে আনিব লাগে বহুত সময় হৈ যাব আৰু এইখিনি কাম হাগ্ৰামা ছাৰ কৰিবৰ কাৰণে ইতিমধ্যে পৰিকল্পনা লৈ থৈছে আজি মোক অলপ আগত কৈ পঠাইছে এই আপুনি আজি ডিক্লেয়াৰ দি আহক বুলি কৈছে ডিক্লেয়াৰ দি আহক আৰু ৰৌতা সমষ্টিৰ ইতিমধ্যে ডেলাইচিৰ পৰা হেৰি ভাল কাম কৰিবৰ কাৰণে আমাৰ সময়ৰ প্ৰয়োজন এইবাৰ আমি চৰকাৰ কৰিছো যদিও আমি বছৰটোৰ আৰম্ভণিৰ পৰা আমি কাম কৰিব পৰা নাই এটা ফাইনান্সিয়েল ইয়াৰ আৰম্ভ হয় এপ্ৰিল মাহৰ পৰা 31 মাৰ্চলৈকে কিন্তু এইবাৰ আমি আপোনালোকৰ আশীৰ্বাদত নিৰ্বাচন জিকাৰ পিছত চৰকাৰৰ আমি দায়িত্বভাৰ পাইছো অক্টোবৰ মাহত বছৰটোৰ পইচা এপ্ৰিল মাহৰ পৰা যেতিয়া চেংচন হয় ইতিমধ্যে যোৱা চৰকাৰটোৱে যিমানখিনি পইচা আছিল তেখেতসকলে কাম কাজ কৰি আছো আৰু আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ যি মৰম এই মৰমৰ দ্বাৰা এইবাৰ এডিশনেল 250 কোটি টকা আমি পাইছো বিটিসি সরকারখনে এই 250 কোটির দ্বারা আমার বিটিসি সরকারখনে এইবার নির্বাচনের আগত যিখিনি কথা দিয়া এইবিলাক আরম্ভ কৰিবৰ কাৰণে ইতিমধ্যে হাতত লৈছে তো আপোনালোকে আমাক বিশ্বাসৰ ৰাখক যোৱা নিৰ্বাচন আমাৰ গুচি গ'ল সরকার হল এইবাৰ লক্ষ্য থাকিল অসমৰ এইবাৰ আকৌ সরকার বনাব লাগে অসমৰ সরকার বনাব লাগে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত তো এই হিসাবে আপোনালোকে আমাক সহযোগ কৰক আজি বিধায়ক ডাঙৰীয়া আহিছে তেখেতেও আপোনালোকৰ এলেকাটোলৈ যথেষ্ট চিন্তা আছে এই অঞ্চলৰ উন্নয়ন কৰাৰ আহি পাইছে আমি আহিম পুনৰ আপোনালোকৰ এলেকাত এইবাৰ যাতে সকলোৱে মানে এক মন হৈ পেলাই আমাক আশীৰ্বাদ কৰক মৰম কৰক আমি কোৱাখিনি কথা আপোনালোকক যে ধৰণে কথা দিছো এইবিলাক কাম নিশ্চয় আমি